heno jok rat ka chileng kisu Kardom nelibirta live thanbang phi Sami Rini Mailin Timongpi Asmonang ton penbirta Arjuponikha Sonapur Revenue Circle aro Sarutari Tamul Kushi pen Sonapur ada towar ka heno thekti Arniwang gari ke the ka chileng jok towar heno lablo Kumadni jongsi towar ka heno alam jongdun pulote KACCEM Dr. Tuliram Ronghang amoni tumsi ke klempu chiparo ka dong ajok Arniwang gari motor chileng longbom La solong KCS songja amarong hang lapen inut hampang songja pu kachikrong Ganesh Brahmata do pusi sisitua dong pangdakpo La sojo lo charleo sumar lapen ambulance anta kachiling sung piglo La sitowar kasilam pon serak jephan rat lapen sisitua tum tuning ripon sisitua tum dhon be along le kithibor idera puthak kamal rong hang pen birta paklang pon thapa puthak Sonapur police station along lamhoi piponlo KACCEM Dr. Tuliram Ronghang Amonitpu Kachikrong Kamal Ronghang ke Morigaon District Asor non ke Diphosor si Chimandelo Halapu Purbanchal Cement Limited aputhak Assam Tribal Sangha pen Sisitua tum Supreme Court along lamhoi pipon lopusi Sisitua songja tum pangdak ponsi Karbi hampanga songja pu Kachikrong AAKSA Tiripia me amaipu lapen KCS Dumuru Zone amaipu Amarong hangapan pinrem pondo pusi Sonapurarat tuning report. বৰ্ণিহাট সংযোগী এটা গুৰুত্বপূৰ্ণ এই পথটো বৰ্তমান একদম সুচল অৱস্থা দেখিবলৈ পোৱা গৈছে অচল অৱস্থা দেখিবলৈ পোৱা গৈছে কি ক'ব এই লগত সেইটো অতি দুখৰ বিষয় আগতেও কেনেকুৱা ৰাস্তা বহুত বেয়া হৈছিল কিমান বছৰ মূৰত এনেকুৱা ভাল ৰাস্তা এটা পাইছিল ইয়াত সকলো এই চুৰিয়াগুল চিমেণ্ট ফেক্টৰীৰ কাৰণে হৈছে শুনিছোঁ অমৰ ৰাহাং বুলি এজন আছে চুৰিয়াগুলৰ দালাল যিজন মানে নিজকে কাৰ্বি ছাত্ৰ সন্থাৰ অল আছাম কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বুলি নিজকে পৰিচয় দিয়ে তাৰ লগতে তুলিৰাম ৰহাঙৰ নিজকে ঘনিষ্ঠ বুলি তেওঁ প্ৰকাশ কৰে যাৰ ফলত তেওঁ এই চুৰিয়াগুলৰ যিমান লাইমষ্টন গাড়ী আহে অভাৰলোড আহে আৰু তেওঁ তুলিৰাম ৰহাং আৰু তেওঁৰ নিজা সংগঠনৰ নামত প্ৰতিখন গাড়ীৰ পৰা 2-3 হাজাৰ টকা উঠাই বুলি শুনিছোঁ প্ৰত্যেক দিনে 2-3 হাজাৰকৈ যদি উঠাই 60খনৰ পৰা 70খনলৈকে গাড়ী আহে তেতিয়াহ'লে চাওক কিমান টকা তেখেতে মানে উঠাইছে ডেইলি আৰু সেই পইচাখিনি তেখেত অকলে খাইছে নে অন্যৰ লগত তেওঁ যোগাযোগ কৰি হেৰি কৰিছে ভগাই খাইছে সেইটো মানে ইনকুৱাৰী কৰিব লাগে আৰু তাৰ আগতে আমি 2020 চনত যেটা গাড়ীৰ অভাৰলোডিং আমি ধৰিছিলোঁ গ্ৰেটাৰ ডিমুৰে ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা তেখেতসকলে আমাক কৈছিলে যে অভাৰলোড নহয় সেইবিলাক গাড়ী যাবলৈ দিব লাগে বুলি তেখেত হেৰি কৰিছিলে তাৰ লগতে মানে তেওঁ হেৰি কৰিছিলে যে আমাৰ বিত্ত সম্পাদক অজয় মাহাতো আছিলে আমাৰ গ্ৰেটাৰ ডিমুৰাৰ তেখেতৰ গাড়ীখনো মানে চূৰ্ণ বিচূৰ্ণ কৰি তেওঁলোকে ভাঙিছিলে সেই তাৰিখটো আছিল 2020 চনৰ 4 আৰু 9 তাৰিখ তেনেকুৱা মানে ক্ষেত্ৰত মানে কেনেকৈ মানে সাহস পালে আজি প্ৰমাণ হ'ল যে তেখেতৰ ওপৰত স্থানীয় ৰাইজে অমৰ ৰাহাঙৰ ওপৰত মানে হেৰি লিখিত অভিযোগ দিছে সেইটো আমি কোৱা নহয় সেইটো প্ৰমাণে ক'ব গতিকে সেইবিলাক ধৰণৰ এতিয়া আমি শুনিছোঁ এজন ছাত্ৰ নেতা হৈ তেখেত মানে কেনেকৈ দালালত হেৰি নামিব পালে আৰু তেখেত কাৰ্বি ছাত্ৰ সন্থাই কাৰ্বি সমাজক তেখেতে লজ্জিত কৰিছে গতিকে আমি ভাবোঁ যে অমৰ ৰাহাঙৰ যিজন মানুহ তুলিৰাম ৰাহাঙৰ খুঁৱে বনাই থকা বুলি তেওঁ তুলিৰাম ৰাহাঙৰ মোৰ নিজা বুলি মানুহ পৰিচয় দি তেখেত সকলো কাৰ্বি জাতিয়ে তেখেতক বয়কট কৰিব লাগে আৰু যিজন অমৰ ৰাহাঙৰ ওপৰত আমি 6/9/2020 তাৰিখে আমি এজাহাৰ দাখিল কৰিছোঁ খনাপুৰ থানাত আৰু 14/10/2020 চন সেইটো আমি আৰক্ষী আয়ুক্ত কামৰূপ মহানগৰ জিলাতো আমি তেখেতৰ বিৰুদ্ধে গোচৰ তৰিছিলোঁ কিন্তু ৰহস্যৰ বিষয় হ'ল আজিলৈকে তেওঁৰ ওপৰত কোনো একশ্যন নল'লে তথাপি আমি লাইমষ্টন অভাৰলোড আমি ধৰাৰ কাৰণে অন্ততঃ আমাক 3 বছৰ তেখেতে আমাক কোৰ্টত দৌৰাই আছে মিছা কেছ দি গতিকে আমি ওলাই পৰি এতিয়া ৰাইজক সত্য সদায় জয় সত্যৰ লুকাই নাথাকে সত্য এদিন হ'লে উদ্ঘাটন হ'ব স্থানীয় ৰাইজে অমৰ ৰাহাঙৰ যিটো অভিযোগ আনিছে সেইটো সঁচা বুলি প্ৰমাণিত হ'ল আমি কৰা অভিযোগ সেইটো সঁচা
গতিকে আমি ভাবিছোঁ যে অমৰাঙৰ ক্ষেত্ৰত তদন্ত কৰিব লাগে আৰু কাৰ্বি সমাজে তেখেতক বয়কট কৰিব লাগে আৰু তুলিৰাম ৰাহঙৰ লগত কেনেকৈ ঘনিষ্ঠ আছে বা তেখেতে তুলিৰাম ৰাহঙৰ নাম লৈ বা তুলিৰাম ৰাহঙৰ কিবা এটা দিয়ে নেকি তেখেতে পেকেজ ইয়াৰ পৰা দিয়ে গতিকে সেইটো তদন্ত হ'ব লাগে এইটো প্ৰশাসন মহোদয়ক আমি এইটো অনুৰোধ জনাম আৰু আমি শিশুসকলৰ পৰা তেখেতৰ ওপৰত কেছ দিয়া হৈছে গতিকে আমি ভাবিছোঁ তদন্তৰ ক্ষেত্ৰত গোটেইখিনি ওলাই পৰিব বুলি এই ৰাস্তাটোৰ ক্ষেত্ৰত আমি স্থানীয় ৰাইজ হিচাপে আৰু গ্ৰেটাৰ ডিমুৰ হিচাপে আমি এটাই কথা কওঁ ৰাস্তা আমাৰ নিজৰ ভালৰ কাৰণে দিয়ে আপোনালোকে দেখিছে সৰু ল'ৰা ছোৱালীবিলাক স্কুলত অহা যোৱা কেনেকৈ ৰাস্তা মেইন ৰাস্তাৰে সেই চাইডে চাইডে গৈ আছে গতিকে আমি ভাবোঁ যে চৰকাৰে এটা MVI আছে যে MVI গধুৰ যান বাহনখিনি নিয়ন্ত্ৰণ কৰি যিটো মানে ৰাস্তাটোৰ লিমিটত আনিব পাৰে সেইমতেদি আনক আমাৰ কোনো আপত্তি নাই কিন্তু অভাৰলোড যাতে আৰু কোনোবা মানুহে চিণ্ডিকেট কৰি সেইটো অভাৰলোড আকৌ পাৰ কৰাই নেকি সেইটো মানে স্থানীয় ৰাইজে সজাগ হৈ সেইটো বন্ধ কৰিব লাগে এই দুজন যে দেখিছে আমাৰ তামুলকুচি LP ME হাই স্কুলৰ ছাত্ৰ ছাত্ৰী হয় এই অঞ্চলত কমেও 200 পৰা 500 ল'ৰা ছোৱালী আছে এইখিনিৰ এই ৰাস্তা দি যাতায়াত কৰা বহুত কষ্ট হয় কেতিয়াবা বেছি বৰষুণ দিলে বাৰিষাৰ দিনত স্কুল যাবই নোৱাৰে স্কুল বন্ধ কৰিব লগা হয় গতিকে বিভাগীয় কৰ্তৃপক্ষক মই এইটো অনুৰোধ জনাওঁ যাতে এই ল'ৰা ছোৱালী এই স্কুলৰ তামুলকুচি LP স্কুল ME স্কুল আৰু হাই স্কুল এই স্কুলখনৰ খাতিৰত যাতে এই ৰাস্তাটো গলি পুনৰ নিৰ্মাণ কৰি দিয়ে এইটোৱে চৰকাৰৰ ওচৰত আমার স্কুলত যাওয়াতে অসুবিধা হয় আর বরষুণ দিলে ইমান বোকা হয় রাস্তাটো ভাল কৰিব লাগে ৰাস্তাটো মানে ধৰ আচলতে ইয়াতে সূৰ্যাগল চিমেণ্টৰ যিটো কোম্পানীৰ হ'লে মেঘালয়ৰ পৰা যিটো লাইমষ্টন আহে লাইমষ্টনত তাৰমানে গধুৰ মানে ধৰ ওজন মানৰ মানে ধৰ লাইমষ্টন অনাৰ ফলত ৰাস্তাৰ এই অৱস্থা আৰু এই লাইমষ্টনৰ কথাটো বা ৰাস্তাৰ কথাটো নতুন কথা নহয় আগতে হৈ আছে এই কথাটো আমি অভিযোগ দি আহিছোঁ এতিয়া ইতিমধ্যে কি বুলি কয় বৰ্তমান ৰিচেণ্টলি যিটো আমি অভিযোগ দাখিল কৰিছিলোঁ যে ধৰ প্ৰথমতে আপোনালোকে ৰাস্তাটো মেৰামতি কৰক ইয়াৰ পিছত আপোনালোকৰ লাইমষ্টন অনাৰ ব্যৱস্থাটো কৰক আমি সেইটো ক'বলৈ যাওঁতে আমাৰ দুজন ব্যক্তি আমাৰ সন্মুখলৈ আহি গৈছে মানে ধৰ মধ্যস্থতাকাৰী হিচাপে এজন হ'ল অমৰ ৰাহা দ্বিতীয় হ'ল গণেশ বৰ্মা এইসকল ব্যক্তি তাৰমানে কোম্পানী হয় তাৰমানে আমাৰ লগত মানে ধৰ মধ্যস্থতাকাৰী হিচাপে তেখেতসকলে আমাৰ মানে বুজাবুজি কৰিব আহিছিলে আমি কৈছোঁ চাওক ৰাইজৰ স্বাৰ্থত কমচেটো ৰাইজৰটো ৰাস্তা ঠিক হ'ব লাগে বুজাবুজি মানে ধৰ আমি কৈছোঁ কি প্ৰথমতে ৰাস্তাটো আপোনালোকে ঠিক কৰক ইয়াৰ পাছত আপোনালোকে গধুৰ যান বাহন চলাই নে কি কৰে এইটো আপোনালোকৰ কথা সেইখিনি কথা কওঁতে তেখেতসকলে মানে কোম্পানী হৈ আমাৰ লগত মানে ধৰ ক'ব আহিছে আপোনালোকে এইটো কিয় কৰিছে আমিতো বেয়া কাম কৰা নাই আমিতো ৰাস্তাৰ হকে কাম কৰিছোঁ এই অভিযোগটো আমি আচলতে লিখিত হিচাপে আমি CC2 ইতিমধ্যে আমি ধৰ অভিযোগ দিছোঁ CC2 ইতিমধ্যে তেখেতসকলৰ ওপৰত আমি প্ৰেছ মিট দেখিছোঁ গতিকে আমি CC2 আমি ধন্যবাদ জনাইছোঁ এতিয়া প্ৰথম কথা হৈ গ'লে আমাৰ বিশেষকৈ ক'ব লগা নাই প্ৰথমতে ৰাস্তা ঠিক কৰক ইয়াৰ পিছত আপোনালোকে যান বাহন ব্যৱস্থা কৰক নহ'লে আমি অনিষ্ট কাললৈ আমি এই ৰাস্তা বন্ধ কৰাৰ কাৰণে বাধ্য হ'ম